নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ মেথছ এডাছ ইউটিউব চেনেললৈ তোমালোকলৈ স্বাগতম। আজি আমি অংক কৰিম পৰিমেয় সংখ্যা চেপ্টাৰটোৰ এক্সাৰচাইজ 1A 1 নম্বৰ খালী ঠাই কিছুমান আছে, গতিকে অলপ ভালকৈ চাবা, বুজি পাবা। 1 নম্বৰ কুৱেশ্যনটো আছে, চোৱা। 1 নম্বৰ কুৱেশ্যনটো আছে 5/7 = -10/what = 63, ওপৰত আছে হোৱাট। তেওঁলোকে কেনেকৈ কৰিম চাবা। ওপৰত 5/7 = ইয়াতে ফিল ইন দ্য ব্লেংকছ ফিল আপ কৰিব লাগিব। 63 ইয়াতে ব্লেংক আছে, গতিকে প্ৰথমে চোৱা 5ৰ লগত কিমান পূৰণ কৰি 10 হৈছে 2। তোমালোকে এটা কথা জানা, যদি 2টো ওপৰত পূৰণ হৈছে তেনেহ'লে তলৰ সংখ্যাৰ লগতে কি হয়, এই একে সংখ্যা পূৰণ হয়। এতিয়া 7 × 2 = 14। এতিয়া আমি চাব লাগিব ওপৰত প্লাছ মাইনাছ কিবা আছে নেকি। ওপৰত মাইনাছ বহি আছে, গতিকে তলতো মাইনাছ আমি দিব লাগিব। এইখিনি হৈ গ'ল। এতিয়া নেক্সট খালী ঠাইটো ফিল আপ কৰিব লাগে। এতিয়া 7ৰ লগত কিমান পূৰণ হয় 63 হৈছে, তোমালোকে জানাই। 9 এটা পূৰণ কৰিলে কিমান হয়, 7 × 9 = 63। দেন 5ৰ লগত কিমান আমি পূৰণ কৰিম, ইয়াত যদি 9 পূৰণ হৈছে ইয়াতো 9 পূৰণ কৰিম। 9 × 5 = 45। ইয়াতে প্লাছ আছে, ইয়াতে প্লাছ আছে, একো দিব নালাগে। যদি এনেকুৱা ভিডিঅ' আৰু লাগে তলত কমেণ্ট কৰিবা।